শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে হয়তো ভাল পাব আৰু যদি কেনেকুৱা পায় আপোনালোকক কমেণ্টত মোক জনাবলৈ কিন্তু নাপাহৰিব। তেন্তে ব'লক আমি এই ভিডিঅ'টো এই ৰেচিপিটো হ'ব আপোনাৰ চাউলৰ গুড়িৰ পাপৰ, মানে আমি চবেই অসমীয়াত পিঠাগুড়ি বুলিয়ে কওঁ। বনাব আচলতে বায়ে, ভাবিলোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ বায়েনো কিদৰে চাউলৰ পাপৰখিনি বনায়। তেন্তে ধুনীয়াকৈ পানীৰ দৰে হৈছে আৰু এতিয়া আপোনাৰ 45 মিনিট আধা ঘণ্টাৰ বাবে এইখিনি ঢাকি ৰাখিম। এয়া ঢাকি ৰখা 45 মিনিট হৈ গৈছে আৰু এতিয়া আমি এই পিঠাগুড়িখিনি সিজাব লাগিব। এয়া চচটো পাতা হৈছে, পিঠাগুড়ি আমি আচলতে যিমান দিছিলোঁ তাতকৈ দুগুণ এয়া পানী দিব লাগিব। এই পানীতে জিৰা কেইটামান দি দিব। এই গোটা ইলাচি দুটা দি দিছে, যিহেতু গোন্ধটোৰ বাবে দিয়া হৈছে। জিৰাটো কম পৰিমাণে দিছে, যিহেতু জিৰাটো চবেই ভাল নাপায়, বিশেষকৈ ল'ৰা ছোৱালীবোৰে ভাল নাপায়। এয়া আমাৰ পানী গৰম হৈ গৈছে, এতিয়া এয়া পিঠাগুড়িখিনি ইয়াত দি দিব। এয়া পিঠাগুড়িখিনি ঢালি দিছে পানীখিনিত আৰু ঢালি পেলাই হেতাখনে এটা চাইডে লৰাই থাকিব লাগিব, যিহেতু যাতে গোট মাৰি নধৰে, যিহেতু গৰম পানী ন। লাগিও নধৰে, যাতে গোট মাৰিও নধৰে। পিঠাগুড়ি যিহেতু গৰম পানীত দি দিয়া মাত্ৰকে লাডু বান্ধি যায়, সেইবাবে এতিয়া লৰাই থাকিব। বেছিকৈ ডাঠ হোৱাৰ বাবে বাতিটোত লাগি থকা পানী অলপ দি দিছে। এয়া আমি 15-20 মিনিটমান সিজালোঁ আৰু এয়া দেখিছে এয়া ডাঠ হৈছে যিহেতু, আৰু এতিয়া আমি আৰু 15-20 মিনিটমান সিজালেই হৈ যাব। এয়া আমাৰ সিজাই হৈ গ'ল, যিহেতু পূৰা ডাঠ হৈ গৈছে। এতিয়া আমি পাপৰৰ কাৰণে ৰেডি কৰিম। এয়া আমি কাপোৰ এখন এতিয়া পাৰি লৈছোঁ। এটা কথা খালি মনত ৰাখিব, আপোনালোকে সদায় কাপোৰখন যাতে চিল্কৰহে ল'ব, কটনৰ নল'ব, কাৰণ কটনৰ কাপোৰত লাগি ধৰিব পৰা চান্স থাকে হয়তো। সেয়া এইদৰে কাপোৰখনত দি যাব লাগিব। ইমান ধুনীয়া গোল হৈছে। আচলতে খাবলৈ একেটাই হ'ব, কিন্তু দেখিবলৈ আচলতে গোল হ'লে ভাল লাগে আৰু। ধুনীয়াকৈ গোল হৈ গৈছে এতিয়া। এয়া আমাৰ পাপৰখিনি এইদৰে দি দিয়া হৈ গৈছে। যিহেতু 2 দিন সময় লাগে এইখিনি শুকাওঁতে, কাৰণ আমি ৰ'দত দিয়া নাই, ফেনৰ তলতহে দি দিছোঁ। এতিয়া যিহেতু এতিয়া বাৰিষাৰ ছিজন হয়, বৰষুণটো এতিয়াও দিয়ে আছে বাহিৰত, ৰ'দত দিব পাৰিলেতো বেছি ভাল হয় আৰু সোনকালে শুকায়ো। ফেনত যিহেতু 2 দিনমান লাগিবই। এতিয়া শুকুৱাৰ অপেক্ষাহে আৰু। এয়া আমাৰ পাপৰ ৰখীয়াকেইটা ৰখিয়ে আছে আৰু। নিয়ৰ, ধুনু, পাপৰ ৰখীয়া আগত চশমা পিন্ধিহে চাইছে। এনেকৈ দিবা
ধুনু নিয়ৰ ই চশমা পিন্ধি পেলাই পাপৰ ৰখিছে পাপৰ নাখায় ঠিক আছে এতিয়াই আমাৰ অপেক্ষাৰ কথা এতিয়া শুকাই লওক তেন্তে এয়া আমাৰ চবতছে ডাঙৰ পাপৰ এইখন যিখন আচলতে থাকি গৈছিলে ইয়াত নুজুৰিলে আমি এইদৰে পাপৰ কৰিবৰ কাৰণে ডাঙৰ এখন হেৰিয়াত চচৰ সাপৰত এইদৰে দি দিছোঁ এয়া আমাৰ পাপৰখিনি ৰেডি হৈ গ'ল শুকাই পেলাই ইমান ধুনীয়াকৈ হেৰি হৈছে চাওকচোন এয়া আমি এতিয়া পাপৰখিনি এয়া চব কি ধুনীয়াকৈ চলি উঠিছে আপোনালোকে যাৰ যাৰ ঘৰত ল'ৰা ছোৱালী আছে বিশেষকৈ তেওঁলোকে চিপছ খাইতো খুব ভালেই পায় সেইবাবে চিপছ নিদি এনেকুৱা বনাই দিবচোন স্বাস্থ্যৰ বাবেও উপকাৰী খায়ো ভাল পাব তাহাঁতি এয়া চাওক আমাৰ পাপৰখিনি ৰেডি হৈ গ'ল কিমান ধুনীয়াকৈ ফচফচীয়াকৈ এয়া ভাং খাইছে দেখিবলৈ যিমান হৈছে তাতকৈ খাবলৈ বেছি ধুনীয়া হৈছে আচলতে আপোনালোকেও এবাৰ বনাই চাব যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে খাই কেনেকুৱা পালে সেইটো কিন্তু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ তেন্তে ইমানতে ভিডিঅ'টো আমি সমাপ্ত কৰিছোঁ বাই